অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আসলতে কৰিব খুজিছে কি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰি দিব খুজিছে নেকি শিক্ষা সংসদে এফালে ছাত্ৰ ছাত্ৰীক সময় দিলে মাত্ৰ 5 পৰা 6 মাহ আৰু আনফালে এখন অদ্ভুত কুৱেশ্যন পেপাৰ দিলে যোৱাকালি আৰু একেলৈ এতিয়া সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি হৈছে একাংশ ক'ব খুজিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে হেনো ছাত্ৰ ছাত্ৰীৰ লগত প্ৰতিশোধহে লৈ আছে যি কুৱেশ্যন পেপাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা দিয়া হৈছে কোনোবাৰ এছএছ ফাইনাল এক্সামৰ ইতিহাসত কোনো বছৰত এনেকুৱা কুৱেশ্যন পেপাৰেই অহা নাই আৰু একেলৈ এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে একাংশ অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ অনুভৱ প্ৰকাশ কৰিছে এছএছ ফাইনাল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰক লৈ ভাস্কৰ বৰা নামৰ এজনে ফেচবুকত এনেদৰে পোষ্টত লিখে আজিৰ প্ৰশ্ন কাকতখন আৰু দীৰ্ঘদিনৰ অভিজ্ঞতাৰে মোৰ ক'ব লগা আজিৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতখন যেন ছাত্ৰ ছাত্ৰীৰ বাবে নহয় পাঠ্যপুথিখন আয়ত্ত কৰি থোৱা শিক্ষকৰ বাবেহে প্ৰস্তুত কৰা হ'ল এনে লাগিছে মই সন্দেহ এটা আগৰ পৰাই কৰি আছিলোঁ যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে অহা ছাত্ৰ ছাত্ৰীসকলে এইবাৰ মুখ থেকেচা এটা খাব কুৱেশ্যন পেপাৰখনৰ পেটাৰ্ণ সম্পূৰ্ণভাৱে সলনি কৰি দিলে সেয়াই কৰিলে এই পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পৰা আজিলৈকে বিগত 8 বছৰৰ প্ৰশ্ন কাকতৰ প্ৰশ্নৰ ধৰণকৰণ চাই নিজক পৰীক্ষাৰ বাবে সাজু কৰা ছাত্ৰ ছাত্ৰীসকলে হতাশ হৈছে নাই কোনো প্ৰশ্নৰ পুনৰাবৃত্তি পৰীক্ষাৰ্থীসকলক একোজন পণ্ডিত বুলি ধৰি লৈ প্ৰশ্নসমূহ আগবঢ়োৱা হ'ল তথাপিও প্ৰথম দিনটোৰ পৰীক্ষা দি আহি বহু পৰীক্ষাৰ্থীয়ে নিজৰ লগতে আনকো হতাশ নকৰোঁ বুলিয়েই কৈছে পৰীক্ষা ভালেই হৈছে নাপায় এনে কৰিব নালাগিছিল এনে কৰিব লেটাৰ পাম বুলি পৰীক্ষাত বহা কেইজনৰ লগতে পাছ কৰিম বুলি পৰীক্ষাত বহা ছাত্ৰ ছাত্ৰী কেইজনৰ কথাও ভাবিব লাগে প্ৰশ্ন কাকত প্ৰস্তুত কৰা মহান পণ্ডিত কেইজনে যি কেইজনে পৰীক্ষাৰ্থীসকলৰ সন্মুখত নিজৰ জ্ঞান জাহিৰ কৰিবলৈ গৈ হাও খাইছে আজি আৰু এনেদৰে একাংশ ফেচবুক টুইটাৰ আৰু ইনষ্টাগ্ৰামত এনেদৰে 2023 বৰ্ষৰ প্ৰথম দিনাৰ ইংলিছ কুৱেশ্যন পেপাৰক লৈ নিজৰ অনুভৱ প্ৰকাশ কৰিছে এছএছ ফাইনেল এক্সামৰ ইতিহাসত এনেধৰণৰ কুৱেশ্যন পেটাৰ্ণ কেতিয়াও অহা নাই কিন্তু এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যেন প্ৰতিশোধ লৈছে শিক্ষা সংসদে আৰু ভাস্কৰ বৰা উল্লেখ কৰিছে যে এই বছৰৰ পৰীক্ষাৰ্থীসকলে যিহেতু মেট্ৰিক পৰীক্ষা দিয়া নাছিল যাৰ বাবে সেই মেট্ৰিক পৰীক্ষাৰ প্ৰতিশোধ লৈছে শিক্ষা সংসদে এতিয়া প্ৰশ্ন উত্থাপন হয় প্ৰতিশোধ লৈ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধ্বংস কৰি দিয়াৰ খেলত নামিছে নেকি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এতিয়ালৈকে কোনো এজন বিষয়াই শিক্ষামন্ত্ৰী হওক কোনো এজন উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সদস্যই একো মত প্ৰকাশ কৰা নাই কিয় প্ৰশ্ন উত্থাপন কৰিছে এতিয়া অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে নেকি অসম শিক্ষা সংসদে একাংশ ছাত্ৰ ছাত্ৰীয়ে ক'ব ধৰিছে হিমন্ত বিশ্ব শৰ্মা হেনো স্কুটি দিয়াৰ ভয়ত এনেধৰণৰ কুৱেশ্যন পেপাৰ দিছে ছাত্ৰ ছাত্ৰীসকলে লগতে কৈছে স্কুটি হেনো নালাগে কিন্তু তেওঁলোকৰ জীৱন যাতে ধ্বংস নকৰে শিক্ষা সংসদে কোনোবা ক'ব ধৰিছে ৰি এক্সাম পাতিব লাগে কোনোবাইতো কান্দোনত ভাগি পৰিছে মানসিকভাৱে ভাগি পৰিছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ সম্পূৰ্ণ দায়িত্ব শিক্ষা সংসদে ল'বনে শিক্ষা সংসদে এনেধৰণৰ কুৱেশ্যন পেপাৰ কাটি কি বুজাব খুজিছে অসমৰ ছাত্ৰ ছাত্ৰীসকল এছএছ ফাইনেল এক্সামত বহিছে কোনো ধৰণৰ এণ্ট্ৰেন্স বা নিট এক্সামত বহা নাই নহয় এনেধৰণৰ কুৱেশ্যন পেপাৰ কাটি এতিয়া শিক্ষা সংসদ ব্যাপক বিতৰ্কত সোমাই পৰিছে সমগ্ৰ ৰাজ্যত এতিয়া তীব্ৰ আলোচনা সমালোচনা আৰু বিতৰ্ক চলি আছে 2023 বৰ্ষৰ প্ৰথম দিনাৰ ইংলিছ কুৱেশ্যন পেপাৰক লৈ এফালে 90% ছাত্ৰ ছাত্ৰীয়ে মানসিকভাৱে ভাগি পৰিছে যোৱাকালি কুৱেশ্যন পেপাৰটো লৈ এক্সাম দি অহাৰ পিছৰ পৰা এতিয়া মানসিকভাৱে ভাগি পৰিছে 90% ছাত্ৰ ছাত্ৰীয়ে একাংশ এতিয়া মানসিকভাৱে ভাগি পৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যি কুৱেশ্যন পেপাৰ কাটিলে ইয়াক লৈ এতিয়া ছাত্ৰ ছাত্ৰীসকল ব্যাপক চিন্তাত পৰিছে ৰি এক্সাম পাতিবনে নাই ইয়াও এতিয়া স্পষ্ট হোৱা নাই আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদেও এতিয়ালৈকে একো মত প্ৰকাশ কৰা নাই ইংলিছ কুৱেশ্যন পেপাৰক লৈ লগতে এটা কথা উল্লেখ কৰিব লাগিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এছএছ পৰীক্ষাৰ্থীসকলক
মাত্ৰ 5 পৰা 6 মাহ সময়হে দিছিল অধ্যয়ন কৰিবলৈ 5 পৰা 6 মাহ সময়ৰ ভিতৰত এছএছ পৰ্যায়ৰ সিলেবাস কমপ্লিট কৰাটো সম্ভৱেই নহয় কিন্তু তাৰ পিছতো যোৱাকালি অনুষ্ঠিত হোৱা ইংলিছ কুৱেশ্যন পেপাৰটো এনেকৈ কাটিলে যেন তেওঁলোক 2-3 বছৰ সময় পালে এছএছ ফাইনেল এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ এতিয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাজ্যত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক লৈ এতিয়া লক্ষণীয় হ'ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ তথা ৰণোজ পেগুৱে কি মত প্ৰকাশ কৰে